আমাৰ চেনেলৰ এইটো ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত লৈ আহিছোঁ এটা জব ৰিলেটেড এক নতুন আপডেট। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা অৰ্থাৎ ISROৰ ফালৰ পৰা 303টা পোষ্ট মুকলি হৈছে। ইয়াৰে চাইণ্টিষ্ট আৰু ইঞ্জিনিয়াৰ পোষ্টৰ সংখ্যা মুকলি হৈছে। ইয়াতে ইলেক্ট্ৰনিক্স পোষ্টৰ বাবে আছে 90টা আৰু মেকানিকেলৰ বাবে আছে 163টা। ইয়াতে কম্পিউটাৰ চায়েন্সত আছে 47টা। ইয়াতে ইলেক্ট্ৰনিক্স অট'নমাছ বডি PRLত আছে 2টা আৰু ইয়াতে কম্পিউটাৰ চায়েন্স অট'নমাছ বডি PRLত আছে এটা। ইয়াতে এজ লিমিটটো আছে 28 ইয়াৰ্ছ আৰু ইয়াতে এজ ৰিলেক্সেশ্যনটো তলত দিয়াখিনিৰ বাবেহে আছে আৰু ইয়াৰ অনলাইন এপ্লাই হ'ব 2023 চনৰ 25 মে'ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট থাকিব 14 জুনলৈকে। ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যনত আছে BE বা BTech বা ইঞ্জিনিয়াৰিঙত 65% মাৰ্কছ থকা হ'ব লাগিব। ইয়াতে পে স্কেলটোৰ কথা উল্লেখ আছে। ইয়াতে এপ্লিকেশ্যন ফিজটোৰ কথা উল্লেখ আছে 250 ৰুপিজ।